সো হে গাইস ওয়েলকাম টু মাই নিউ ব্লগ। সো সাগৰ সকলে ফেলে আছে আৰু সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। সো আজি এবাৰ আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ আৰু এইফালে মোৰ লগত আছে আমাৰ বিশ্ব, আমাৰ এইফালে ৰাজু আছে আৰু এতিয়া আমি এনে অলপ ফুৰিবলৈ যাম। ক'ত যাওঁ দেখি চাই থাকিব, লাষ্টত গম পাব ক'ত ফুৰিবলৈ যাওঁ আমি। আৰু এতিয়া আছোঁ আমি মথাউৰিৰ ওপৰত। এইখিনি জেগা কি বুলি কয়? দালাং ঘাট মানে পাৰ হৈছোঁ। আৰু এইফালে খুব সুন্দৰ পৰিৱেশ এটা আৰু মেঘগিলাও কি মজা হৈছে। চ' বলক এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। মানে আজি বতৰটো ভাল কৰিছে, ৰ'দ চ'দ কম দিছে, সেইকাৰণে ভাবছোঁ আমি এটা ভিডিঅ' বনাওঁ আৰু অলপ ফুৰিবলৈ যাওঁ। এতিয়া আমি যাই থাকোঁ বৰ্তমান বৰম্বলৈকে যাওঁ, তাৰপিছত বৰম্বৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব। পকিলি যাওঁ চাই লওঁ, বৰম্বত চাই লওঁ ফাৰ্ষ্ট। কাম কৰিছিলোঁ মানে গাইছ গধূলি হওক ভিডিঅ' বনাওঁতে বনাবলে কৈ আহিছে যি গতিকে বহুত দিন যোৱা নাই। আৰু এইফালে মানে মথাউৰিৰ কাম চলি আছে। এইফালে কাষে মানে ৰাস্তাৰ কাষে কাষে মথাউৰিৰ কাষে কাষে কিবা বনাই আছে, মানে কি বুলি কয় এইখন ৱাল বুলিয়ে কয় এনেই ন? ৱাল কাৰণে দিছে ৰাতে গাইছ মেঘখান চাচোন কি সুন্দৰ লগা হৈছে, কি ধুনীয়া পৰিৱেশ মেঘখান। চ' গাইজ এইটো কথাটো মানে এনেকুৱা হ'ল, এই জুন জুলাই আগষ্ট মাহত মানে বতৰটো ভাল, ৰ'দ দিয়ে, ৰ'দ বহুতখিনি দিয়ে, কিন্তু বৰষুণ আৰু দি থাকে না, সেই গাছবিলাক পূৰা সেউজীয়া হৈ থাকে, চব চাইড গাছ সেউজীয়া হৈ থাকে। পাহাৰত যাবি পাহাৰবিলাকো সেউজীয়া হৈ থাকে আৰু মেঘগিলাও কি মজাকৈ মানে ওলাই আছে। চ' আজি দুটামান ৰিল বনাম। এতিয়া আমি বৰম্বলৈকে যাই থাকোঁ। চ' গাইজ মানে বৰম্বৰ পৰা আমি যে মথাউৰিৰ পৰা আহোঁ, আগৰ ফালে ৰাস্তাটো ভাল আছে, কিন্তু অলপমান আহি পেলাই এই বৰম্বৰ চকুত গেলি মথাউৰিৰ ৰাস্তাটো আৰু কিন্তু অলপ বেয়া আছে। বহুত দিন হ'ল ভালেই কৰা নাই, কিয়বা একদম বেয়া আৰু ধুলো চুলো বাপৰে বাপ, বহুত বেয়া গাইছ, বহুত বেয়া। এই মথাউৰিৰ ৰাস্তাটো অলপ বনাই দিলে ভাল হয় আৰু ব্লক পাৰি দিলি। চ' গাইজ এতিয়া আমি বৰম্বৰ মানে দলংখন আহি পালোঁ। এইখন বৰম্বৰ দলংখন আৰু আগত এখন পাহাৰ আছে, এইখন পাহাৰ আৰু এইটো নদী। এতিয়া আমি মেপ চাম, কোনফালে যাওঁ চাই লওঁ। গতিকে মেপটো চাই লওঁ, তাৰপিছত মই ডিটেইলছটো দি আছোঁ ক'ত যাওঁ। অ'কে, গতিকে ভিডিঅ'টো চাই থাক। চ' গাইছ এইখন হ'ল মানে বৰম্বৰ পাহাৰ আৰু ইয়াতে আমি বহুত আহিছিলোঁ আগতে, চাইকেল লৈ আহিছিলোঁ। মানে আগতে 15 আগষ্টৰ দিনা মানে আমি চাইকেল লৈ আহিছিলোঁ ইয়াতে, আমি বহুতকেইটা চলি, আৰু বাইক লৈ আহিছোঁ বহুত দিন। আৰু আমি ভাবছোঁ একদিন আমি ইয়াতে নাইট কেম্পিং কৰিম, যদি আমাৰ ভিডিঅ'ত কমেণ্ট আহে আৰু যে নাইট কেম্পিং লাগে সেনেকুৱা। চ' তেতিয়া আমি নাইট কেম্পিং কৰিম আৰু এই পাহাৰৰ ওপৰত, একদম ওপৰত এটা মন্দিৰ আছে, শিৱ মন্দিৰ চাগে সেইটো, সেই মন্দিৰটোৰ তাতে আমি নাইট কেম্পিং কৰিম আৰু যদি কমেণ্ট দিয়া তহঁতে কৰ আৰু কমেণ্ট। চ' গাইছ এতিয়া আমি যাই আছোঁ বৰম্বৰ পাহাৰৰ পৰা আমি এতিয়া হাজো বাক্তিয়াক গিলি যাই আছোঁ। চ' এইফালে যাই বোলে, গতিকে যাওঁ, তাতে আগত কি ভাল জেগা পাওঁ, কি দেখা পাওঁ, কি কৰোঁ, চব দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাক। চ' গাইছ আহি আমি মানে এখন গেট পালোঁ, কিন্তু ইয়াতে নাম চাম একো লেখা নাই, সেইকাৰণে ধৰিব পৰা নাই কিহৰ গেট। হা, মুচাই গৈছি আছিল চাগে, মুচাই গৈছি। এইফালে ৰাজু মেঘুৰে ফটো মাৰি আছে, ফটো মাৰা নাই আৰু মানে আমি ভাল জেগা এটা বিচাৰি আছোঁ, পোৱা নাই। কি জেগাত গমেই নাপাওঁ, চব গাঁৱলীয়া জেগা, মানে চব মানুহৰ ঘৰ আছে এইফালে। চাই লওঁ ৰচোন ক'ত যাওঁ, এতিয়া ভাল জেগা এটা পোৱাই নাই। চৈশ্য যাওঁতে বৰম্বৰ পাহাৰত একবাৰ সোমাই যাম, গৰমৰ কাৰণে যদি টাইম হয় সোমাই যাম বৰম্বৰ পাহাৰত। আৰু একদিন আমি নাইট কেম্পিং কৰোঁ নেকি, পিছে সাহস আছেনে? ৰাতি থাকি বৰম্বৰ পাহাৰত সাহস আছেনে? 5টা 6টামান চলি লৈ গ'লে থাকিব পাৰিবি নাই? চবেই থাকে, ভয় নাই নে? তাতে ওপৰত এটা মন্দিৰ আছে, তাত মানুহ থাকেই, ভয় কৰিব লাগে একো কথা নাই। চ' একদিন আমি তাতে বৰম্বৰ পাহাৰৰ ওপৰত নাইট কেম্পিং কৰিম, গোটাই ৰাতিটো আমি তাতে থাকিম। গতিকে চাই থাক ভিডিঅ'টো। চ' গাইছ মানে গৰম লগা নাই, ভাগৰ ধৰিছে বহুত, মানে ৰাস্তাটো বহুত বেয়া আছে। এইগিলাখান ৰাস্তা বা আগৰ ফালেও এই ৰাস্তাটো বহুত বেয়া, তেনে বাক্তা মানে এই বাক্তা নে হয়নে নহয়? চ' মানে গাইছ বাক্তিয়া ৰাস্তাটো মানে বহুত বেয়া,
ৰাস্তাটো ৰাস্তাবিলাক বুলি ক'ব পাৰি, ৰাস্তাবিলাক বহুত বেয়া, ইমান ভাল নহয়। আৰু এতিয়া আমি অলপ বাঁহৰ তলত ৰৈছোঁ, ইয়াতে অলপ জিৰণি লওঁ, তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। ভাল জেগা পোৱা নাই গাইছ, ভাবছিলোঁ ভাল জেগা পাম, কিন্তু ভাল জেগা পোৱা নাই। অঁ ছাৰ গাড়ীত বহি কটি চটি বিহিছে নে? একদম বিহে গৈছি। কি কবি আহি মানে গাইছ মই চাৰিলৈ গাড়ী চলাব দিছোঁ, মই চলাম, মই যাওঁতে চলাম, অলপ চলাম আৰু তাকেই চলাব দিম। মানে কি জানা, চলাব দিম গাড়ী। এই হাৱে ৰাস্তাত মানে এই পাকা ৰাস্তাত যদি ঠেকচা নহয় যাই ভাল লাগে, আৰু যদি ঠেকচা নহয় কটি চটি বিহে যায় ভাল। আৰু এইফালে খেতি কৰি আছে, কঠীয়া ৰুইছে। নাই এতিয়া আমি মানে আজি ভিডিঅ'টো মই গাড়ী চলাই আছোঁ মানে কেমেৰাটো, মানে আজি ভিডিঅ'টো ভাল নহ'ল মই গম পাইছোঁ। মানে ভাল জেগাত যাব লাগিল, ভাবছিলোঁ আমি ভাল জেগাত পাম বুলি, কিন্তু ভাল জেগা পোৱা নাগিল। আৰু বৰম্ব পাহাৰতো যাব লাগিল, আমি বেলেগ দিনা আহিম বৰম্ব পাহাৰত, একদম ওপৰলৈ যাম, আৰু পাৰিলে আমি নাইট কেম্পিং মানে ৰাতি থাকিব চেষ্টা কৰিম। গাড়ী আৰু ৰাস্তা বহুত বেয়া। চ' গাইছ এতিয়া আমি যাই আছোঁ ঘৰত, আৰু এইফালে খুব সুন্দৰ পৰিৱেশ, যিহেতু খেতিৰ চিজন, মানে খেতি কৰি আছে মানুহগিলাখানে। আৰু ৰাস্তাটো মানে একদম বেয়া, ব্লকৰ ৰাস্তা মানে বহুত আগৰে সেই হৈছে নে, এই এইফালে কথা পাতিছে মানে। চ' গাইছ একদম হাজোৰ পৰা আহিলোঁ, চকুৰ পানী ওলাই গৈছে গাড়ী চলাই মানে, আৰু কটি যদি বিষাই গৈছে। মই এইগিলা লাজ নকৰোঁ ভিডিঅ'ত ক'বা, বাপৰে সঁচাই মই এইগিলা লাজ নকৰোঁ। এই ইয়াতে বহি আছোঁ তিনিটাতে, বহুত ঘূৰিলোঁ আজি, পুৰা ফাৰিলোঁ, ঘূৰি আছোঁ। নেক্সট আৰু কি ৰহিম গাইছ, সি ঘূৰা নাই, সি ফোন কৰি আছে, বেলেগ জেগাত যাম গাইছ। সি ঘূৰা নাই, সি ফোন কৰি আছে, আমি ঘূৰি আছোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবি। গতিকে আজিলৈকে বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এইবাৰ যাম আমি বৰম্ব পাহাৰত যাম নেক্সট ভিডিঅ'ত, কেম্পিং চাওঁ, যদি নললেও এনে হ'লেও যাম আমি পাহাৰত। কমেণ্ট দিলে যাম, কমেণ্ট দিবি যদি নাইট কেম্পিং লাগে তেতিয়া।